গাইছ আজি ৰাতিপুৱা বহুত ধুমুহা বতাহ দিছিলে আৰু গাঁৱত কি অৱস্থা হৈছে মই আপোনালোকক দেখাইছোঁ। আৰু এইডাল গছ আমাৰ ঘৰৰ গছ হয়, ইয়াৰ পাণ থকা গছ হয়। চ' ভাঙি পৰিছে মদাৰ গছডাল। চ' এইফালে চাওক কি অৱস্থা হৈছে, পূৰা উঘলি গৈছে গাছ। আৰু আজি এনেকুৱা বতাহ দিছে, তাৰমানে বছৰটোৰ এইটোৱে প্ৰথমটো বহুত জোৰকৈ দিছে। বাকী যিমানকেইটা বতাহ বৰষুণ দিছিলে, চ' এইকেইটা ইমান জোৰে দিয়া নাছিলে, কিন্তু আজি বহুত জোৰে দিছে বতাহটো। চ' সেইটোৰ কাৰণে গছডালে উঘলি গৈছে আৰু তামোল গছ ভাঙিছে বহুত। এয়া চাব পাৰে, তামোল গছ 6ডালমান ভাঙিছে পূৰা এয়া। আৰু গছডাল বহুত ডাঙৰ হয়। আৰু এইফালে আমাৰ ৰাস্তাৰ ফুল থকা গছ আৰু এইফালে পূৰা হালি গৈছে। আৰু এইফালে বেৰা এখন ভাঙিছে। এইফালে চাওক, বেৰা এখন খুলি গৈছে পূৰা। এইখিনি আমাৰ গাঁৱৰ বাউণ্ডাৰীৰ ফুল। আৰু ইহঁতৰ চাওক, ঘৰটো গোটেই উৰাই লৈ গৈছে ইয়াক। তেনেকা কেনে অৱস্থা? এইফালে ৰাস্তাত চাওক, গছ এডাল পূৰা হালি আছে ৰাস্তাত দেখি। এইফালে চাওক, ঘৰ ভাঙি গৈছে পূৰা, ওলাই গৈছে পূৰা টিংবিলাক। এয়া চাওক আমাৰ গাঁৱৰ অৱস্থা। চাওক বতাহ বৰষুণৰ তাণ্ডৱ আমাৰ গাঁৱত কেনেকুৱা অৱস্থা হৈছে। এইফালে চাওক, তামোল কেইডাল আমাৰে, এইকেইডাল ছাইডৰ কেইডাল। আৰু ইহঁতৰ লিফটিংটোত পৰিছে গোটেই। এয়া চাব পাৰে কেনেকুৱা অৱস্থা কৰিছে চাওক গাইছ। এয়া গোটেই লিফটিংটোৰ ওপৰত পৰিছে গছডাল। আৰু গছডাল আমাৰে হয়, গছ আৰু তামোলডাল আমাৰা গছ। চ' বহুত জোৰে দিছিলে কালি বৰষুণটো, বতাহটো। চাওক, বেৰাখন পূৰা ভাঙি পৰিছে। এয়া এই টিঙো উৰিছে পূৰা ওপৰৰ পৰা। চ' এইফালে চাওক আমাৰ গাঁৱৰ অৱস্থা। আৰু এইফালে এয়া নাৰিকলডাল ভাঙি পৰিছে পূৰা। এইডাল চাওক, গোটেই ঘৰটোতে পৰিছে পূৰা। এয়া ঘৰটোত পৰিছে পূৰা। হা, সিহঁতৰ চাই টিংখন ওলাই গৈছে পূৰা। নাৰিকলৰ পাত পৰিছে। নাৰিকল গছ নাই দেখোন ওচৰত। পিছফালে কালি বেলেগ চাঙৰ তলত লুকাইছিলে। চ' গাইছ, এইফালে চাওক, বেলগাছডাল সৰি পৰিছে পূৰা ঘৰৰ ওপৰতে সৰি পৰিছে। আৰু এইফালে ৰাস্তাটো চাওক, ৰাস্তাটো বন্ধ হৈছে পূৰা, যাবাই নোৱাৰে। ৰাস্তাটোৱে বন্ধ কৰি দিছে পূৰা। বেলগাছ উঘলি যোৱা এইবাৰে প্ৰথম দেখিছোঁ। আৰু এইটো ইংগিত দিছে যে কলি যুগৰ ধ্বংস হোৱাৰ ইংগিত দিছে। লাইনৰ তাৰো ছিঙিছে। চাওক, ৰাস্তাত পৰি আছে গছডাল। ইয়াৰ ৰাস্তাটোদি গাড়ী চাড়ী আহিব নোৱাৰে। আৰু এইডাল চাওক, আধাৰ পৰা ভাঙিছে পূৰা। আমাৰ LP স্কুলৰ গছ এয়া পৰি আছে। তো ইহঁতৰো চাওক, বাৰাণ্ডাখন পূৰা তামোলডাল পৰি আছে ইয়া। আৰু বাৰাণ্ডাখন ভাঙিছে। এইফালে চাব পাৰে, গোটেই টিং চিং ওলাই গৈছে। চাব পাৰে, ঔডালো ভাঙিছে এইফালে। আৰু এইফালেও কিবা হৈছে।
আৰু ইফালে বেলডাল পৰিছে আৰু লাইনৰ তাৰো ছিঙি আছে আৰু লাইনটো পোৱা আজি সম্ভৱ নহয় আৰু বছৰটোৰ এইটোৱে প্ৰথম ধুমুহা বতাহ যোনটো বহুত জোৰেকৈ দিছে চ' বাকী যিমানকেইটা দিছিলে আগত অলপ ইমান প্ৰভাৱ পৰা নাছিলে চ' এইটোত বহুত প্ৰভাৱ পৰিছে চ' এনেকুৱা ইমান জোৰে দিছে তাৰমানে বতাহটো চ' একদম চবৰে কিবা নহয় কিবা হৈছে আৰু এইফালে আমাৰ বৰমায়ৰ ঘৰটো পূৰা ভাঙি গ'ল এয়া ইটোৱে ঘৰ আছিল বৰমায়ৰ চ' ভাঙি গৈছে গোটেই থকা ঘৰটো